1 2 3 4 5 6 7 মই বাছি লৈছিলোঁ দুডাল চি তেতিয়া ভাল বান্ধিবলৈ এয়া এনেকৈ এতিয়া মই ইয়াৰ পিছৰডাল এনেকৈ ল'ম নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ ভিডিঅ'সমূহ যদি ভাল পায় আপোনালোকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আপোনালোকক আজি মই ভাবিলোঁ ফুলৰ বহিৰ পৰা হিৰখত কেনেকৈ ফুল তুলিব আৰু হিৰখত কেনেকৈ তুলিব তাৰ বিষয়ে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ মই যোৰা লগাইছোঁ সেয়েহে যোৰা লগোৱাৰ বাবে হিৰখত ফুল তুলি আছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ বুলি ভাবিলোঁ চাই থাকক স্কিপ নকৰাকৈ শেষলৈকে মই যোৰা লগাইছোঁ এইটো হৈছে বুটা বাচিম আৰু কাষৈ বাচিম এই বুটাটোৰ এনেকৈ মাজতে ফালি দিব লাগিব এই মাজৰ পৰা এনেকৈ প্ৰথমৰ পৰা শেষলৈকে হিচাপ কৰি ল'ব লাগিব এইখিনি এনেকৈ লেফ্ট চাইডে এইফালৰখিনি তুলিব লাগিব এনেকৈ ইয়ালৈকে থাকিব ডন কেইডাল হিচাপ কৰি ল'ব লাগিব ডন কেইডাল হয় তেনেকৈ হিচাপ কৰিব লাগিব এই পুৰণ চিন দি থকা এইখিনি ফুলটো হয় ফুলটো উঠাব লাগিব এই পুৰণ চিন নিদিয়া ঘৰকেইটা সেইখিনি পেলাই দিব লাগিব পিছত ধুনীয়াকৈ এনেকৈ মই লুটিয়াই দিম ফুলটো এই আধাহে বান্ধিম তেতিয়া সম্পূৰ্ণ হৈ যাব এইটো হৈছে কাষৈটো এনেকৈ এফাল ল'ব লাগিব সিফালৰ এফাল ল'ব লাগিব দুইফালৰ এফালহে ল'ব লাগিব দুইফালৰ এফাল লৈ এই পুৰণ চিনখিনি উঠাব লাগিব এই পুৰণ চিন নিদিয়া খালী ঘৰখিনি পেলাই যাব লাগিব তেনেকৈয়ে হিৰখত ফুল বান্ধে বহুত ধুনীয়া হয় হিৰখত উজু হয় মই বহুত ভাল পাওঁ হাতে বচা বহুত কষ্ট হিৰখতে বাচোঁ সেয়েহে 1 2 3 4 5 6 7 8 9 একণি পেলাওক তিনিকণি উঠাওক তিনিকণি 1 2 3 4 5 6 7 8 9 9কণি পেলাওক 1 2 3 4 6 7 8 9 নকণি পেলাই একণি উঠাওক 1 3 4 5 6 7 8 9 নকণি পেলাই একণি উঠালে আকৌ নকণি পেলাওক 1 2 3 4 5 6 7 8 9 নকণি পেলাওক 3 4 5 6 7 9 নকণি পেলাই তিনিকণি উঠাওক 1 2 3 একণি পেলাব লাগিব এয়া আমাৰ মায়ে হিৰখত মানে ফুলখিনি সূতাখিনি বান্ধি আছে হিচাপ কৰি আছোঁ দুইজনীয়ে মই বহীত হিচাপ কৰি আছোঁ মায়ে ইয়াৰ হিৰখত বান্ধি আছে এইবোৰত এনেকৈ এডাল দুডালকৈ হিচাপ কৰি আছে মই তেনেকৈ কৰি আছোঁ একণি পেলাওক একণি উঠাওক এই হিৰখটোত দুকণি পেলালে এনেকৈ দুকণি পেলাব লাগিব উঠাখিনি এনেকৈ উঠাব লাগিব ছাইড কৰি দিব লাগিব তাৰপিছত উঠাখিনি এনেকৈ বান্ধি দিব লাগিব এনেকৈ উঠাখিনিহে বান্ধিব লাগিব পৰাখিনি পেলাই যাব লাগিব তেনেকৈ হিৰখত ফুল বান্ধে এয়া হৈছে হিৰখত এয়া আমি বান্ধি গৈ আছোঁ এইখিনি মেইন এইখিনি এনেকৈ উঠাব লাগিব এনেকৈ উঠালেহে হৈ যাব পিছত ফুল উঠিব এয়াই হৈছে ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে আপোনালোকে শেষলৈকে চাওক স্কিপ নকৰাকৈ চাওক তেতিয়াহে বুজি পাব আপোনালোকে নিশ্চয় বুজি পাইছে কমেণ্টত জনাবচোন বুজি পাইছেনে নাই পোৱা আৰু জনাসকলকতো মই কোৱা নাই নজনাসকলক যোনসকলে শিকিবলৈ আগ্ৰহী তেওঁলোককহে কৈছোঁ এয়া মই হিৰখৰ হিৰখত তুলি আছোঁ এয়া হিৰককেইডালত তুলি আছোঁ তেতিয়াহে ফুলটো আমাৰ কাপোৰত উঠে আপোনালোকে নিশ্চয় জানে এয়া চাওক এডাল এডালকৈ মই হিচাপ কৰি একেবাৰে মই জোখত সূতা কাটি ল'ব লাগিব দুডালকৈ লৈছোঁ এনেকৈ এয়া যে আজাৰ ৰঙৰ সূতাখিনি তেনেকৈ বন্ধা হৈছে সেই দুডালকৈ লৈ বান্ধি আছোঁ এই চি দুপাটো মই বাছি লৈছোঁ এযোৰ পেলাই এযোৰ উঠাই তেনেকৈ বাছি লৈছোঁ তেতিয়া হিৰখটোত ফুল বাচিবলৈ ভাল আৰু আপোনালোকে কেতিয়াও ভুল নকৰিব আগৰডাল সেনেকৈ বান্ধি নল'ব চিৰিয়েলকৈ বান্ধি যাব লাগিব এডালকৈ চিৰিয়েলকৈ বান্ধি যাব লাগিব তেতিয়াহে শুদ্ধকৈ ফুলটো উঠিব নহ'লে ভুল হ'ব
বহুতে ভাবে হিয়খত ফুল তোলাটো বহুত কষ্ট, বহুত টান বুলি ভাবে, কিন্তু টান নহয়। জানিব চেষ্টা কৰিলে বা শিকিব চেষ্টা কৰিলে সকলো কামেই উজু হয়। মুঠতে আগ্ৰহে লাগে, আগ্ৰহ থাকিলে সকলো কামেই পাৰিব। মই একেবাৰে সৰুৰ পৰাই এই হিয়খত ফুল বচা শিকিছোঁ। আমাৰ বাহঁতে, বৰ্তাহঁতৰ বাহঁতে তেওঁলোকে এনেকৈ হিয়খতে খুব ফুল বাচে। মই তেওঁলোকৰ পৰাই শিকিলোঁ বুলি ক'ব লাগিব, সৰুৰ পৰাই শিকিলোঁ। এই চাইডৰ পৰা গ'লে মানে এনেকৈ বান্ধি যাব লাগিব, আকৌ এই চাইডৰ পৰা এনেকৈ শেষৰ পৰা এইফালে বান্ধি আহিলে এনেকৈ শেষলৈ বান্ধি আহিব লাগিব। চাওক, মই কিনো ভাবি আছিলোঁ নাজানো, পটককৈ ভুল কৰি পেলালোঁ নহয়। এতিয়া আকৌ কাটি পেলাব লাগিব এই তিনিডাল, এইকেইডাল পটককৈ এনেকৈ বান্ধি আহিলোঁ, পাহৰি থাকিলোঁ। আপোনালোকে এইটো ভুল নকৰিব। এই প্ৰথম এডাল শেষ কেতিয়া হৈছিল এইটো চাব লাগিব। এইটো শেষ হৈ গৈছিল, এই প্ৰথম এডালত শেষ হৈছিল। তাৰপিছত এনেকৈ ছেকেণ্ড এনেকৈ চাই চাই কৰি থাকিব লাগিব। এই সূতাডাল চাব লাগিব, এইডালৰ পাছত কোনডাল হৈছে, এইডালো ওপৰডালো চাব লাগিব, এই হিয়খডালো চাব লাগিব। এইডাল ছেকেণ্ড হৈছে, ইয়াৰ পিছত এই শেষৰডালৰ পিছত এইডাল এনেকৈ হ'ব লাগিব। এনেকৈ মানে গৈ থাকিব লাগিব। মই কি কৰিলোঁ, এই কেইডালমান বান্ধি পিনে আকৌ এইডোখৰ পৰাই আকৌ শেষ নকৰি পিনে এইডোখৰ পৰাই এই তিনিডাল বান্ধি দিলোঁ নহয়। ভুল হৈ থাকিলে এনেকৈ হ'লে ফুলটো ভুল হ'ব, সেয়েহে আপোনালোকে ভুল নকৰিব। মই এতিয়া কাটি দিম। এয়া মই এই তিনিডাল ভুল হৈছিল, মানে শেষ নকৰি পিনে এইডোখৰ পৰাই আকৌ বান্ধি আহি পালোঁ। এইকেইডাল ভুল হ'ল, এইকেইডাল মই এনেকৈ কাটি পেলালোঁ এতিয়া, নহ'লে ফুলটো ভুলকৈ উঠিব। একেবাৰে মাজতে বেয়া হৈ থাকিলে বহুত দিগদাৰ। এইবোৰ বৰখিনি বন্ধাও বহুত দেৰি লাগে, এডাল দুডালকৈ বান্ধি থকা বহুত টাইম লাগে। এতিয়া মই এইডাল ইয়াত, এইডাল চাওঁ, এইডাল ইয়াত শেষ হৈছিল, মই ইয়ালৈকে বান্ধিছিলোঁ। ইয়াৰ পৰা বান্ধি পিনে আকৌ মই এনেকৈ এইকেইডালতে এনেকৈ বান্ধি আহিলোঁ, সেয়েহে মই কাটি পেলালোঁ এইডাল। এইখিনি এনেকৈ ফালি ফালি গৈ থাকিম। এই দুডাল চি মই বাছি লৈছিলোঁ, দুডাল চি তেতিয়া ভাল বান্ধিবলৈ। এয়া এনেকৈ এতিয়া মই ইয়াৰ পিছৰডাল এনেকৈ ল'ম। তাৰপিছত এনেকৈ ফালি লৈছোঁ, ফালি লৈ এনেকৈ বান্ধি যাব লাগিব, তেতিয়াহে ফুলটো শুদ্ধকৈ উঠিব। এডাল বৰতে কেইবাডালো সূতা বান্ধি দিলে, এনেকুৱা ইয়াৰ সূতা বান্ধি দিলে তেনেকৈ ভুল হ'ব। সেইকাৰণে এডাল এডালহে বান্ধিব লাগিব, প্ৰতিডালত এডালহে বান্ধিব লাগিব। এনেকৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ। আপোনালোকে যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।